सब सेल्फी এখন সেলফি 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 সব কেমেৰা পাৰ্চন পুলক কুমাৰ ডেকা তেনেকৈ ক'ব লাগিব। এতিয়া মিডিয়া মানুহ হোৱাহেঁতেনতো ডাইৰেক্ট কৈয়ে দিলোঁহেঁতেন। সেয়া দেখিবলৈ পাইছে এনেকুৱা এটা পৰিস্থিতি, যিটো পৰিস্থিতি আবেলি এই বস্তুটো চাবলৈ চবৰে হেঁপাহ। এই বস্তুটো চব এনেকুৱা এটা নাজাৰা। কমেণ্ট কৰি জনাব দেই, ইয়াত কি এখন বস্তু আছে যিটো বস্তু চবেই ভাল পায়। হ'ব, এতিয়া ৰাইজ ফোন ৰখাইছোঁ। ইয়াত হয়তো চেকিং হ'ব পাৰে। মানে কি হয়, চেকিং হ'লে মানে কি হয়, মোবাইলটো এনেকৈ যদি কৰি থাকোঁ নহয়, কাণত ল'লেও ইয়াত ফাইন আছে 5,000 টকা। সেইটো কাৰণে বাই 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 বগীবিল, বাই বাই ধেমাজি। অ'কে, ৰাতি যেতিয়া বগীবিল অকলে অকলে আহি আছোঁ, আজি কেনেকুৱা লাগিছে মই নিজে ধৰিব পৰা নাই। গাইছ চাই লোৱা মোৰ অৱস্থা। এইপিনে চোৱা, আন্ধাৰ কুঁৱলী দেখিছা, গৈ পাই নচলিলে একোৱে কাম নহয়। এইপিনে চোৱা, হাইৰে বিধি অকলে অকলে ৰাতি। এতিয়া 2:40 হৈছে, ৰাতি অকলে অকলে আহি আছোঁ বগীবিল। গৈ পাই চলাই দিছোঁ আৰু উপায় নাই আৰু। মোবাইলটো কেমেৰাটো ভাল কাৰণে অকণমান ফটোটো ভাল দেখিছা। দেখিছা, ৰাতি ৰাতি অকলে অকলে আহি আছোঁ। 2:30 বাজিছে, 2:40 চৰি, অকলে অকলে আহি আছে। এইফালে চোৱা, একোৱেই নাই। এইফালে একোৱেই নাই, এইফালে একোৱেই নাই। ৰাতি 2টা গৈ পাই চলাই দিছোঁ আৰু উপায় নাই আৰু। দেখিছা, ৰাতি 2:30 বজাত। মই কম ভিৰ নহয় ন, মই চলাই আহি আছোঁ। ইণ্ডিকেটাৰ জ্বলাই আহি আছোঁ। আপাতিপাটো কথাই নাই, বহুত দূৰ। দলংখন পাওঁতে ভয় লাগি গৈছেগৈ। অকলে অকলে আহি আছোঁ। লাইভ দিলোহেঁতেন, লাইভ দিবলৈ মানে কি নেট নাই একচুৱেলি। এই আছোঁ আৰু কিবা এটা আহি আছে গাড়ী ফ্ৰণ্টত। ৰাতি বগীবিল। চৰি দেই, আপাতি পাতিব লাগিব।